হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। আৰু আজি এইটো ভিডিঅ'ত আমি যাম বৰদোৱা থানলৈ, কিয়নো আজি শংকৰদেৱৰ জন্মোৎসৱ হয়। তো তালৈ গৈ আছোঁ আৰু আমাৰ মানে তাত আজি ডিউটি পৰিছে, তো দেখাই থাকিম গোটেই ভিডিঅ'টোত। গোটেই 3 দিনীয়া কাৰ্যসূচীৰে মানে তাত পাতিছে, তো 3 দিনটো দেখাব নোৱাৰিম, কিন্তু আজি আমাৰ ডিউটি পৰিছে, চ' আজি দেখাম কি কি কাৰ্যক্ৰম হয় তাত। চাই থাকক ভিডিঅ'টো। ফাইনেলি এতিয়া বৰদোৱা থান পালোহি আৰু ইয়াতে নাম প্ৰসংগ চলি আছে এইফালে নামঘৰত। তো ওপৰতে আমাৰ কেডেটছখিনিক থাকিবৰ কাৰণে ইয়াতে এটা ৰুম দি দিছে, ধুনীয়া ফেচিলিটি আছে। এইটো কৌশিকটো আহি পাই গ'ল, বাকী কেডেটখিনি থাকিবৰ কাৰণে এইটো ৰুম দি দিছে। ধুনীয়া ৰুমকেইটা এইফালে আছিলে আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো চাওক কি ধুনীয়া বনাই আছে। আৰু এইফালে কিটচেন আছে, মানে কি ধুনীয়া বনাইছে বৰদোৱা থানৰ ভিতৰটো। ইয়াতে আহিলে ধুনীয়াকৈ থাকিব কৰিব পাৰিব। আৰু বিচনা চিচনা ধুনীয়া আছে, বাথৰুম চাথৰুম বহুত ধুনীয়া আছে, মতলব 3 ষ্টাৰ হোটেল টাইপ আছে আৰু পাই যাব। বাকী আৰু কি লাগিছে ইয়াতে, আমি এতিয়া ৰিপৰ্ট কৰি আহোঁ ধুনীয়াকৈ। আমি ধুনীয়াকৈ এতিয়া ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ, তাৰপিছত ডিউটি ষ্টাৰ্ট হৈ যাব। পৰিৱেশটো এনেকুৱা, আগতে দেখাইছোঁ পৰিৱেশটো। আৰু এইফালে আমি ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ, তাৰপিছত আমাৰ ডিউটি আহিব ধুনীয়াকৈ। বাকী তাতে এইটো গংগাপাৰ হয় আৰু এইটো মুকলি মঞ্চ এখন, তাতে ব্ৰেকফাষ্ট হৈ আছে। এতিয়া তাত যাম, খামগৈ ধুনীয়াকৈ। লুচি পুৰি দিছে ঘুগনি সৈতে, আৰু এইফালে অভিষেক পূৰা সোৱাদ লাগি গ'ল। এইটো অংকুৰ। এতিয়া আমাৰকেইটাৰ ধুনীয়াকৈ ব্ৰেকফাষ্ট হৈ গ'ল। পুৰি আৰু লুচি পুৰি দিছিলে ভাজি সৈতে, কি ধুনীয়া লাগিছে খাই। বাকীকেইটা এতিয়া আমি যাম, ডিউটি কৰিমগৈ। বাকীকেইটাই খাই আছে মানে, বাকী কলেজৰখিনি। চাই থাকক, গোটেই পৰিৱেশটো দেখাম আৰু কি কি প্ৰগ্ৰাম হৈ থাকে গোটেই ব্লগটোত দেখাম, চাই থাকক। ঘৰলৈ নাযাওঁ কাৰণ আমি জোতা চোতা পিন্ধি আছোঁ। বাকী ইয়াতে নাম দি আছে আৰু অলপ ইয়াতে নাম প্ৰসংগ চলি আছে আৰু অলপ দি আছে, গেটত ডিউটি দিব দিছে। আৰু এইফালে আজি শংকৰ জন্মোৎসৱ কাৰণে ভক্তসকলো আহি আছে পূৰা। আৰু এতিয়া অলপ আগৰ পৰা শোভাযাত্ৰা আৰম্ভ হ'ব, চাই থাকক। শোভাযাত্ৰা হ'ব আৰু বহুতো গাড়ী আছে, বহুতে পাৰ্টিচিপেট কৰিছে, দিহানামৰ প্ৰতিযোগিতা হ'ব। বাকী এতিয়া শোভাযাত্ৰালৈ ওলাই যাব। আৰু এইফালে ভকতসকল আহিও আছে। এইফালে এইটোৱে হ'ল মেইন গেটটো, আৰু ইয়াতে আমি ডিউটিও দি আছোঁ। ইয়াতে মানে আজি দিহানামৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা সেইবোৰৰ আয়োজন কৰিছে ইয়াতে ধুনীয়াকৈ। শংকৰ উৎসৱ বুলি নাম প্ৰসংগ চলি আছে আৰু বাহিৰত শোভাযাত্ৰা ওলাই গৈছে। বাকী আমাৰ ডিউটিও চলি আছে। বাকী এইফালে পৰিৱেশটো এনেকুৱা আৰু এই ভিতৰৰ মূল নামঘৰতে নাম প্ৰসংগ চলি আছে। এতিয়া তাকে চাওঁ, আপোনালোককো দেখাম। বাকী ইয়াৰ ভিতৰতে এতিয়া নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগ অকল চাই ইয়াতো নাম প্ৰসংগ চলি আছে। ৰেষ্ট লৈ আছে চবেই, মানুহ চানুহ এতিয়া কমিলে। বাকী আমি এই পুখুৰীকেইটা পাৰত অলপ ঘূৰিব আহিছোঁ। বাকী পৰিৱেশটো এনেকুৱা। আৰু এইটো চাইডে দেখিছে, এইফালে নতুনকৈ প্ৰজেক্ট এটা বনাই আছে, সেইটো কমপ্লিট হ'লেতো আহিব লাগিব, সেইটো ভিডিঅ' বনামহি। এইফালে পৰিৱেশটো এনেকুৱা আৰু ইয়াত এতিয়া খোৱা বোৱা প্ৰগ্ৰাম চলি আছে। আমি ধুনীয়াকৈ খাই ল'লোঁ খিচিৰি। এতিয়া আকৌ ডিউটিলৈ যাওঁ, ডিউটি কৰোঁ। প্ৰগ্ৰামটোৰ প্ৰায়খিনি কাৰ্যক্ৰম শেষ হ'ল আৰু এতিয়া শোভাযাত্ৰাটো শেষ হ'ব আৰু আহি আছে, তো সেইটো দেখাম। তাৰপিছত আজিৰ কাৰ্যক্ৰম শেষ সিমানতে। আমি এতিয়া দৌলঘৰ আহি পালোঁ। মানে বাকী আমাৰ কেডেটছখিনি মেইন ঘৰত আছে, আৰু এইটো কৌশিক আৰু মই অংকুৰ আমি ইয়াত ডিউটি দিছোঁ। ইয়াত তেনেকৈ ইমান নাই মানুহ,
আগত শোভাযাত্ৰা হৈছে। দৌৰঘৰটো ইয়াতে আমি এতিয়া জোতা পিন্ধি আছোঁ ন, সোমাব নোৱাৰিম ভিতৰত যিহেতু আমি জোতা পিন্ধি আছোঁ, সেইটোৱে প্ৰব্লেম। আৰু DMS পিন্ধিলে মানে এইটো খুলি আকৌ মানে বহুত প্ৰব্লেম হয় মানে, সেইকাৰণে আমি তেনেকৈ আৰু সকলোৱে আহি গৈছে। সৰু সৰু আছে। ইমানখিনি। এতিয়া আমি বৰদোৱা থানত সকলো প্ৰগ্ৰাম শেষ কৰি আহিছোঁ। বৰদোৱা থানৰ কাষতে বনাই থকা নতুন প্ৰজেক্টটো এবাৰ চাই যাওঁ বুলি। তাকে আপোনালোকেও চাওক, আমিও চাওঁ ধুনীয়াকৈ নতুনকৈ প্ৰজেক্ট এটা হৈ আছে। আৰু কেইদিনমান পাছত চাগে, আৰু অলপ সময় কেইমাহমান পাছত চাগে এইটো ধুনীয়াকৈ সম্পূৰ্ণ হৈ যাব। তেতিয়া সকলো চাব আহিব আৰু আমিও ভিডিঅ' বনাব আহিম। চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ। বাকী ভিতৰৰ পৰিৱেশটো এনেকুৱা, কনষ্ট্ৰাকশ্যন চলি আছে। যিহেতু ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে, সেইকাৰণে আমাক একেবাৰে ভিতৰলৈ যাব নিদিলে বাৰু। ইয়াৰ পৰা দেখালোঁ, যেতিয়া সম্পূৰ্ণকৈ বনাই হৈ যাব তেতিয়া আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু সকলো আহিব চাবলৈ। আজি আমাৰ পূৰা কাৰ্যক্ৰম শেষ, এতিয়া যাম ঘৰলৈ। আজিৰ প্ৰগ্ৰামটো ইমানতে শেষ হ'ল, শোভাযাত্ৰা শেষ হ'ল আৰু ৰাতিলৈ ভাওনা আছে। কিন্তু আমি নাথাকোঁ, বেলেগ কেইজনমান থাকিব, সিহঁতে ডিউটি দিব আৰু ভাওনা চাব। আমি এতিয়া ঘৰত যাম, ঘৰত যাই পূজা চাম। আৰু এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। দিলেন দাদা, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।